আপোনালোকৰ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ তো আজি মই ফিল্ডত আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু মোৰ লগত চব ফ্ৰেণ্ড আছে তো ভিডিঅ'টো আজি আপোনাৰ হ'ল স্পৰ্টছ ডে 3 তো ফাৰ্ষ্ট আছিল স্পৰ্টছ ডে 1 আৰু তাৰপিছত 2 আজি ফাইনেলি আপোনাৰ স্পৰ্টছ ডে 3 তো আজি ফিল্ডত কি খেল হ'ব তো আপোনালোকে এইটো যে মই দেখাই থাকিম তো আপোনালোকে ভিডিঅ'টো চাব আৰু মই চাম আৰু আপোনালোকক দেখাই থাকিম আজি হ'ব আপোনাৰ ল'ৰাৰ খো খো খেল কালি ছোৱালী হৈছিল আৰু সন্ধিয়া হৈছে কাৰণে কমপ্লিট কৰিব পৰা নাই ল'ৰাৰ খেলটো তো আজি এতিয়া ফাৰ্ষ্ট মানে ল'ৰাৰ খো খো খেল ষ্টাৰ্ট কৰিছে তো আপোনাৰ ৰেড হাউচ আৰু ব্লু হাউচৰ দুটা খেল মানে টিমৰ খেল হ'ব তো আপোনালোকে চাই থাকক আৰু মই আপোনালোকে দেখাই থাকোঁ তো চাওক মানে চব মানে এই খেলখন চাবৰ কাৰণে ৰখি আছে তো চব চাইডতে পূৰা মানুহ ৰখি আছে ষ্টুডেণ্ট চব ষ্টুডেণ্টে ৰখি আছে এইটো খেল চাবৰ কাৰণে কিন্তু সেইটো মজা হ'ব আৰু ইণ্টাৰেষ্টিং হ'ব তো আপোনালোকে চাই থাকক আৰু মই যাম তো ফাইনেলি আৰম্ভ হ'ল তো আপোনালোকে চাওক আৰু মই চাম কেনেকুৱা খেল হয় এইটো আৰু ল'ৰাবিলাকে কেনেকৈ খেলে খো খো খেলটো তো আপোনালোকে চাওক ব্লু হাউসে রেড হাউসে মারি আছে তো আপনারা সব পুরা মজা পাবেন তিনজন মরি গ'ল আকৌ তিনজন নতুনকৈ আহে ৰেড হাউচৰ তো আমি খেলখন চাওক মজা লওক খো খো খেল ল'ৰাৰ খো খো খেল চাওক আৰু দুটা দল আছে আপোনাৰ এটা হৈছে গ্ৰীণ আৰু ইয়েলো দুটা দলৰ খেল খেলা হৈছে ল'ৰা মৰিল ল'ৰাবিলাকৰ ভলীবল খেল হ'ব তো মই আপোনালোকক দেখাম আৰু মই চাম কেনেকুৱা খেলে তো আপোনালোকক দেখাই দিম মজাকে খেলিছে খেলক আরাম থেকে মজা একদম কি কম আৰু ইয়েলো হাউচৰ চাওক কিমান ঠিক কৰি আছে ব্লু হাউচ আৰু ৰেড হাউচৰ পুৰা মজাকে খেলিছে আৰু আপোনালোকে চাওক ভলীবলটো পুৰা ধুনীয়াকৈ খেলিছে ব্লু হাউচ আৰু ৰেড হাউচত আপোনালোকে থাকক আৰু দৰ্শক চাই আছে পুৰা কম্পিটিশ্যন লাগিছে চাওক
মজা খেলিছে ধুনীয়াকৈ ফাইনেল মেটচ হ'ব ভলীবলৰ তো আপোনালোকে চাই থাকক আৰু মই দেখাই থাকোঁ আপোনালোকে চাওক কোনে ফাইনেল উইনাৰ হ'ব পাৰে তো দেখাই থাকক তো মানে কোৰ্টৰ চাইডে ৰাউণ্ড ঘূৰি আছে একপাক তো তাৰপিছতে খেলখন ষ্টাৰ্ট হ'ব তো আপোনালোকে চাই থাকক তো ফাইনেলি ফাইনেলখন আৰম্ভ হ'ল আপোনাৰ গ্ৰীণ আৰু ব্লু হাউচত চাই থাকক কোনে কিমান খেলিব পাৰে ছোৱালীবিলাকৰ কাৰণে ভলীবল খেলাব তো ছোৱালীবিলাকক কেনেকৈ খেলে আপোনালোকক চাব আৰু মই চাম আৰু চাওক কেনেকৈ খেলে ছোৱালীবিলাক চাফ কৰে কেনেকৈ আৰু কেনেকৈ কিমান খেলিব পাৰে তো আপোনালোকে দেখিব ৰেড আৰু ব্লু তো আপোনালোকে চাওক মজা হ'ব কাৰণ ছোৱালী ভলীবল খেল চাই আপোনালোকে বহুত মজা হ'ব বহুত ইণ্টাৰেষ্ট পাব তো আপোনালোকে চাই থাকক আৰু মই দেখাই থাকক আপোনালোকক তো আপোনালোকে চাওক সিহঁতে বুজি নাপায় তথাপি খেলি আছে চাওক এটা মাৰাৰ ষ্টাইলটো চাওক পুৰা ধুনীয়াকৈ খেলিছে মজা খেলিছে অ চাওক চাওক খেল কৰিছে চাওক মানে হাই আছে চব কেনেকৈ চাফ কৰে আপোনালোকে দেখাম আৰু মই চাম মাছুদ খান ধুনীয়া লাগিছে তোমাক বিউটিফুল লাগিছে অকলে চাৰ্ভিচতে পইণ্ট আনি আছে ৰে ফাইনেলি আৰম্ভ হ'ল য়েলো আৰু আপোনাৰ গ্ৰীণ তো দুটা হাউচৰ খেল আৰম্ভ হ'ল তো আপোনালোকৰ চাই যাওক পূৰা মজা পাব আৰু ভাল লাগি যাব তো আপোনালোক চাই থাকক আৰু মই চাম দহ ছোৱালী মানুহৰ ভলীবল খেল আপোনালোকে দেখক পূৰা ধুনীয়াকৈ খেলিছে দুটা গ্ৰুপে ধুনীয়া খেলিছে তো চাওক কেনেকৈ চাপ কৰে ধুনীয়াকৈ চাপ কৰিছে ধুনীয়া খেলিছে মজা খেলিছে so nice wow ল'ৰাৰ ডিছকাছত থ্ৰ' খেলখন হৈ আছে তো আপোনালোকে চাওক কোনে কিমান দূৰলৈকে দিব পাৰে আৰু আপোনাৰ এতিয়া আপোনাৰ গ্ৰীণ কালাৰৰ খেলখন হৈ আছে তো আৰু এই ভাইটি আছে মই মাত্ৰ খেলিছোঁ তো মোৰ বেছি হোৱা নাই মোৰ 15.75 কিমানমান হৈছে তো মই তেতিয়া ছেকেণ্ড আছোঁ চাওঁ কি হয় আকৌ মানে চিলেক্ট হৈছোঁ এতিয়া নেক্সট কোনে কিমান দূৰলৈকে দিব পাৰে তো আপোনালোকে চাই থাকক মজা লাগিব কিমান দূৰলৈকে দিব পাৰে তো চাই থাকক নো চাও নেক্সট মজা দিছে তো এইটো আপোনাৰ ব্লু কালাৰৰ হয় ব্লু হাউচৰ আহিছে তো আপোনাৰ নেক্সট ব্লু হাউচৰ চাওক কোনে কিমান দূৰলৈ দিব পাৰে 12.90 মিটাৰলৈকে দিব পাৰিছে তো নেক্সট আহি আছে আপোনালোকে চাই থাকক নেক্সট আহি আছে তো ই কল্প আমাৰ বেটছৰ হয় আৰু এই ব্লু হাউচ হয় চাওক কিমান দিব মেজাৰ কৰি আছে কিমান হয় আপোনালোকে কৈ দিব জনাই দিব 15.50 মিটাৰ 16.95 মিটাৰ লৈ দিব পাৰিছে য়েলো 16.90 দূৰলৈকে দিব বৰষুণ দিল বৰষুণৰ মাজতে এতিয়া আপোনাৰ ক্ৰিকেট খেলা ষ্টাৰ্ট কৰি দিলে তো আপোনালোকে চাওক ব্লু কালাৰ আৰু য়েলো কালাৰ দুটা দলৰ খেল হৈ আছে তো আপোনালোকে চাওক আৰু মজা লওক ক্ৰিকেট খেল হৈছে আপোনালোকে আৰু দৰ্শকবিলাকে ইয়াতে চাই আছে চাওক চাওক এতিয়া মানে ৰুমৰ ভিতৰতে আহিছে আৰু আপোনালোকে চব নেক্সট বলার আইছে সব আপনারা ব্লু হাউসের ব্যাটিং হয় আর
ইয়েলো হাউচৰ ফিল্ডিঙো তো আপোনালোক চাই থাকক আৰু কোনে কিমান খেলিব পাৰে তো এইটো চাই থাকক আৰু মই আপোনালোক দেখাই থাকোঁ। এতিয়া আমাৰ ৰেড আৰু গ্ৰীণ এই দুটা হাউচৰ খেল হৈ আছে ক্ৰিকেট খেল। তো আপোনালোকে চাই থাকক কোনে কিমান খেলিব পাৰে তো আপোনালোকে মজা লওক আৰু চাওক। তো ফাইনেলি খেলখন ষ্টাৰ্ট হ'ল আপোনালোক ব্লু হাউচৰ চাওক কিমান ফাইনেলি আপোনাৰ গ্ৰীণ হাউচে জিকিলে ক্ৰিকেট খেলখনত। তো উইনাৰ হ'ল আজিৰ কাৰণে খেলটো সমাপ্ত হৈ যাব এতিয়া। তো এতিয়া আৰু আমাক প্ৰাইজ ডিষ্ট্ৰিবিউট কৰিব। তো এইফালে আপোনাৰ প্ৰাইজ আনিছে চব। তো দেখাই আছোঁ কি প্ৰাইজ। কলেজে স্যার মোৰ এটা ইউটিউব চেনেল আছে তাৰ বিষয়ে কিবা ক'ব নেকি স্যাৰ? তোমাৰ চালোঁ কালি বহুত ভাল ভিডিঅ' বনাইছে আৰু বনাই থাকা মানে গতিকে তাৰ কাৰণে তোমাক বেষ্টবিলাক দিছোঁ। থেংক ইউ স্যাৰ। আৰু এতিয়ালৈকে যিমানখিনি লাইকছ পাইছে তাৰ কংগ্ৰেচুলেট কৰিছোঁ। থেংক ইউ এগেইন থেংক ইউ স্যাৰ। তো শেষ হ'ল। তো আপোনাৰ ইয়াতে বহাই দিছে। তো চাই থাকক আপোনালোকক। আৰু এইটো হ'ল ইয়েলো হাউচ, তাৰপিছত এইটো হ'ল আপোনাৰ ব্লু হাউচ, তো গ্ৰীণ হাউচ আৰু এই চাইডৰ ৰেড হাউচ। আজি আপোনাৰ 3 দিনীয়া আউটডোৰ আছিলে। এই আউটডোৰ খেলখন শেষ হ'ল। তো এতিয়া এটা গ্ৰুপ ফটো লৈ আছে। তো আপোনালোকে মজা হৈছে। এইটো হ'ল আপোনাৰ গ্ৰীণ হাউচ। তো চাওক এইটো ৰেড হাউচ দুবাৰ। চব পূৰা খানা দিবৰ কাৰণে পূৰা ফূৰ্তি লাগিছে, হাই আছে। আমাৰ এম পি মেমে কৰিছে, মেডেল দি আছে আৰু এটাকে ফাইনালি আমাৰ 3 দিনীয়া আউটডোৰ খেল আজি সমাপ্ত হ'ল। তো আজি লাষ্ট ডে কি খেল হ'ল A to Z মই আপোনালোকক দেখাইছোঁ। আৰু যদি ভিডিঅ'টা চাই যদি কিবা এটা ভাল লাগিছে দেন লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।